Hey guys, welcome to my channel. So আজি মই নামটো হলাই দিলো আৰু ৰাখিলো বিতুপন গগৈ ষ্টিউ আৰু ভিডিওটো লাষ্টলৈকে চাব আজি দেখাম লগক পিকনিকৰ এক্সপেৰিয়েন্স তো পুৰা ভিডিওটো ষ্টাৰ্ট It's my only solution. Counting down what seems like hours, not enough. নাজাৰা চকিয়াৰ এফালে হৰিয় এফালে নদী আৰু মাজত আমি আৰু নদী কাকত চৰি আছে মহ এই বালি 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 এইখন হৈছে গোলাঘাটৰ বালি আৰু আমি ইয়াতে আজি পিকনিক খাম এইফালে ৰান্ধি আছে খানা আৰু এতিয়া মই অলপ ইয়াৰ নাজাৰা দেখাওঁ এইখন হৈছে ধনশ্ৰী নদী দেখিছে ইয়াৰ নাজাৰা চবফালে বালি আৰু মাজত পানী এই হৰিয় 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 এইজোপা গছ হৈছে মটৰৰ আৰু এনেকৈ ইয়াত মটৰৰ খেতিও কৰে দেখিছে তো এতিয়া আহি গ'ল ফাইনেলি ডান্স টাইম তো হৈ যা গৈছে মহ আৰু আজি গান শুনি সিহঁতৰ নাচিবলৈ মন গৈছে নে জানো এই নাচ তহঁতি নাচ 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 ৱাইট একদম এইটো বছৰ 2020 এইটো আছিলে ভিডিঅ' থুলমূলকৈ 2020ক বিদায় দিম এনেকৈ আৰু এনেকৈ কৈ পেলাই ভিডিঅ'টো এতিয়া শেষ কৰিব হৈ গ'ল তো এইখিনি তো এইটো আছিলে ভিডিঅ' বহুত সৰুকৈ বনালোঁ গম পাইছোঁ হ'লেও লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মই ৰিচেণ্টলি নামটো সলাই দিলোঁ মোৰ চেনেলটো আৰু ৰাখিছোঁ বিতুপন গগৈ ষ্টিউ আৰু এনেদৰে ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিছোঁ আৰু চব আপোনালোকে পিকনিক খাবলৈ গ'ল কিন্তু সেই জেগাডোখৰ লেতেৰা কৰি থৈ নাহিব তাত প্লাষ্টিক চাষ্টিক নেপেলাব আৰু এইখিনি থেংক ইউ